নমস্কাৰ মই ৰিজু পুনৰ এবাৰ আপোনালোক আটাইকে মোৰ চেনেল ৰিজু জিনব্ৰিজলৈ স্বাগতম জনাইছো লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা যাচিছো আজি মই আপোনালোকৰ সৈতে অসমীয়া খাৰুৰ কিছুখিনি ডিজাইন শেয়াৰ কৰিম বুলি ভিডিঅ'টো বনাইছো যদি আপোনালোকৰ ডিজাইনবোৰ ভাল লাগে তেতিয়াহলে ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো যাতে মোৰ ডিজাইনবোৰ আপোনালোকে চাই থাকিব পাৰে আজি এই ভিডিঅ'টোত মই কিছুখিনি ডিজাইন দেখুৱাম আৰু লগতে এপ্ৰক্সিমেট প্ৰাইচটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আপোনালোকে যদি কিনিব বিচাৰে বা যিকোনো ডিজাইন বনাই ল'ব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব মোৰ কণ্টেক্ট নম্বৰটো 8486317001 যেটো হোৱাটছএপ নম্বৰো হয় গতিকে আপোনালোকে যিকোনো ডিজাইনৰ বাবে হোৱাটছএপতো মোক কণ্টেক্ট কৰিব পাৰিব আৰু আহক এতিয়া ভিডিঅ'টো চাওক আৰু যদি ভাল লাগে তেতিয়াহ'লে মোক যোগাযোগ কৰিব পোনপ্ৰথমতে মই দেখুৱাইছো এইযোৰ এক্সুৱেল মুঠি খাৰু বুলি এইটো ডিজাইনকহে কোৱা হয় এইটো মুঠি খাৰু ইয়াত মই তিনি লাইন পাইপৰ মুঠি খাৰুটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো তিনি লাইন পাইপ আছে ইয়াত মিনাকাৰী কৰা হৈছে ফল্ডিং এইটো লক হয় পিওৰ সিলভাৰ বেস আৰু গোল্ড পলিশ এন্ড মিনাকাৰী কৰা হৈছে ইয়াত এইটোত আমাৰ 100 গ্ৰাম ৰূপ সোমাইছে এইটো পেয়াৰ পৰিব আপোনাৰ 7400 আৰু যদি আপোনালোকে সিঙ্গল পিস ল'ব বিচাৰে তেতিয়া হলেও পাৰিব সিঙ্গল পিস ললে আপোনালোকৰ পৰিব 3800 3700 তেনেকুৱা পৰিব এইপাত যথেষ্ট ডাঙৰ সাইজ হয় ডাঙৰ সাইজ হয় আপোনালোকৰ যদি হাতৰ জোখটো কম হয় বা অলপ মিডিয়াম নৰমাল সাইজ হয় তেতিয়া হলে অকমান ৰেটটো হয়তো কমি যাব নেক্সট মই দেখুৱাইছো আৰু এযোৰ খাৰু এইযোৰ আমি ডাইস খাৰু বুলি কওঁ ইয়াত ডাইস কাটিং কৰা হৈছে ডাইস কাটিং কৰা হৈছে কমপ্লিট গোল্ডেনত আছে যিকোনো পাৰ্টিত পিন্ধিবৰ কাৰণে সুইটেবল হয় বা যিকোনো ড্ৰেছৰ লগতে আপোনালোকে পিন্ধিব পাৰিব এইটো আপোনাৰ পেয়াৰ আহিব 4600 বা 4400 তেনেকুৱা আহিব আৰু মানে হাতৰ জোখ লৈ অকমান ৰেটটো ডিফাৰেন্স হয় আপোনালোকে হেতু অৰ্ডাৰৰ সময়ত মোৰ লগত ভালকে কন্টাক্ট কৰি ল'ব পাৰিব নেক্সট দেখুৱাইছো এযোৰ গাম খাৰু এযোৰ মিনা গাম খাৰু ইয়াত ডাইস কাটিং কৰা হৈছে আৰু মিনাকাৰী কৰা হৈছে বেক সাইড আৰু ডিজাইনটো ধানখিৰা টাইপটো আমি ৰাখিছো এটা আপোনাৰ পেয়াৰ আহিব 9000 আৰু হাতৰ সাইজ লৈ কিতাবা কম বেছ হৈ যাব পাৰে 9000 to 8600 বা 9000 ত আহি যায় বাট হাতৰ সাইজ লৈ কিতাবা কম বেছ হৈ যায় নেক্সট দেখুৱাইছো আৰু এপাত গাম খাৰু এটা আমি শংকু আকৃতিৰ বুলি কওঁ সিলভাৰ গোল্ডেন কৰা আছে এটো আপোনাৰ এপাত আহিব 4800 ডাঙৰ হয় সাইজটো হাতৰ সাইজ লৈ ডিজাইন কম বেছ হৈ যাব পাৰে মই এপ্ৰক্সিমেট প্ৰাইস বোৰ হে কৈ আছো দেই নেক্সট দেখুৱাইছো এইযোৰ জাপি খাৰু মিনাৰ কালাৰটো অপচনেল হয় আপোনালোকে নিজৰ মতে মিনাৰ কালাৰটো কৰি ল'ব পাৰিব তাত মাল্টি কালাৰো দিয়া আছে পিওৰ সিলভাৰ বেস আৰু গোল্ড পলিশত আছে আপোনালোকে এযোৰো ল'ব পাৰিব বা এপাটো ল'ব পাৰিব ইয়াত পেয়াৰ আহিব আপোনাৰ 5600 আৰু যদি মানে অলপ
শকত হয় বা অলপ ডাঙৰ সাইজৰ তেতিয়া 6000 হৈ যাব পাৰে পেয়াৰ এইটো নেক্সট দেখুৱাইছো ধানখিৰা খাৰু মই প্ৰতি পাতে বেলেগ বেলেগ মিনা কৰিছো দেখিব ইয়াতে অৰেঞ্জ এইটো কৰা হৈছে পিংক ব্লু অৰেঞ্জ এইটো ৰেড ব্লু পিংক এইটো ৰাখা হৈছে অৰেঞ্জ আৰু ৰেডত আকৌ এইটো কৰা হৈছে অৰেঞ্জ ৰেড আৰু গ্ৰীণ কম্বিনেশ্যনত তো এনেকৈ আপুনি ছিংগল পিচ পাতো বনাই ল'ব পাৰিব বা পেয়াৰ হিচাপেও ল'ব পাৰিব আৰু যদি আপোনালোকে সাপোজ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি পেলাই এযোৰ ল'ব বিচাৰে তেতিয়াহ'লেও আপোনালোকে ল'ব পাৰিব নিজৰ মতে ডিজাইনটো মানে কালাৰ কম্বিনেশ্যনটো ৰাখি পেলাই এইটো আপোনাৰ পেয়াৰ আহিব আপোনাৰ 4600 পেয়াৰ আহে হাতৰ সাইজ লৈ আকৌ কমো হ'ব পাৰে বা হাতৰ সাইজ লৈ কেতিয়াবা অকণমান বাঢ়িবও পাৰে পিয়ৰ চিলভাৰ বেছ হয় আৰু গোল্ড পলিছ আৰু মিনাকাৰী কৰা হৈছে নেক্সট দেখুৱাইছো ৰোলি বালা এইবোৰ বালাৰ ডিজাইন সেম ডিজাইনতে আছে আপোনালোকে আৰু বিভিন্ন ভেৰাইটি ডিজাইন মই আগতে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ সৈতে মগৰ দি পেলাইও ল'ব পাৰে আপোনালোকে বা যিকোনো আপোনালোকৰ যদি তেনেকুৱা ডিজাইন আছে তেতিয়াহে সেই ডিজাইনটো দি পেলাইও আপোনালোকে গঢ়াই ল'ব পাৰিব এইটো আপোনাৰ পিয়ৰ চিলভাৰ বেছ আৰু গোল্ড পলিছত আছে এইটো প্ৰাইচ আহিব আপোনাৰ 3000 পেয়াৰ আৰু হাতৰ সাইজ লৈ কেতিয়াবা কম হয় 28টো আহি যায় আৰু কেতিয়াবা 26টো আহি যায় তো তেনেকুৱা তো সেইটো প্ৰাইজত পাব আৰু আপোনালোকে নেক্সট দেখুৱাইছো এইটো এটা গামখাৰু ডাবল লেয়াৰ এইটো গংগা যমুনা বুলি কওঁ আমি সিলভাৰ আৰু গোল্ডেন কম্বিনেশ্যনত থাকে লেছ কাটিং কৰা হৈছে এইটো আহিব আপোনাৰ 5000 পাৰ পিচ পেয়াৰ ল'লে 10000 বা 9600 মানত আহি যায় পেয়াৰ ল'লে এইটো চিম্পল তিনি লাইন আছে অকণমান মুঠি খাৰু টাইপ হয় এইটো মুঠি গামখাৰু বুলিও কওঁ আমি এইটো কমপ্লিট গোল্ডেনত আছে আপোনালোকে চিলভাৰ গোল্ডেন কণ্ট্ৰাষ্ট কৰি পেলাই ল'ব পাৰিব এইটো আপোনাৰ আহিব 3200 পাৰ পিচ আকৌ এবাৰ ডিজাইনখিনি চাই লওক আৰু যদি যিকোনো আপোনালোকে ইনফৰমেশ্যনৰ কাৰণে মোক কণ্টেক্ট কৰিব পাৰে কল কৰিব পাৰে বা হোৱাটছএপ কৰিব পাৰিব চাই লওক মুঠি খাৰু পাইপ মুঠি খাৰু ডাইচৰ খাৰু মিনা গামখাৰু শংকু গামখাৰু জাপি খাৰু ডাবল লেয়াৰ গামখাৰু সিঙ্গেল লেয়াৰ মুঠি গামখাৰু বালা ধানখিৰা খাৰু তো এইখিনি ডিজাইন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে ডিজাইনখিনি ভাল পাইছে আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব ভিডিঅ'টো কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মোৰ আগন্তুক ভিডিঅ'বোৰো আপোনালোকে চাই থাকিব